হাই গাইজ, আজি আহি গ'লোঁ আমি লখৰাত ৰাস চাবলৈ। তো আজি যিহেতু দিন, তো চাওঁ কেনেকুৱা হৈছে ইয়াতে ৰাস। এইটো মানুহৰ বহুত ভিৰ দেখিছোঁ। ইফালে মঞ্চ বনাই ৰাখিছে। তো বলকচোন চাওঁ, ভিতৰলৈকে যাওঁ। ধুনীয়া মূৰ্তি কৃষ্ণ। তাৰপৰা ইফালে চাওক কি ধুনীয়া বনাই দেখিছে। তো আগতে সৰু আছিলোঁ যেতিয়া আমি প্ৰথম আহিছোঁ, এনেই সৰু 2-3 দিনকৈ মানে হৈছিলে ৰাস। এতিয়াতো কিজানি 10 দিন হ'বই চাগে। খুব ধুনীয়া লাগিছে আজি যিহেতু দিন। এইবিলাক চব মূৰ্তি ৰখা ঘৰ, মানুহ বহুত হৈছে। আৰু এইবিলাক মানে মানুহৰ মূৰ্তি হৈছে ধুনীয়াকৈ সজাইছে ছোৱালীবিলাকক। এইবিলাক চাব গ'লে কি ধুনীয়াকৈ বনাইছে। এইফালে শ্ৰীকৃষ্ণ মেচিনৰ বনাইছে। এইটো গাছডাল বাগৰি দিছে, আকৌ উঠিছে এইবিলাকে। এয়া এইটো গুফা বনাইছিলে, ভিতৰত বাৰু নাযাওঁ। এইফালেতো বেছি মানুহ নাই। একচুৱেলি ইয়াতে বেছি মানুহ এই কি কয় মুৰ্গী খালে, হাঁহ পাৰ খালে। ইয়াতে দেখুৱাওঁ আপোনালোকক কিমান মানুহ থাকে। এইবিলাক দেখিছে, এইবিলাক দোকান। আৰু এইফালে আছে হাঁহ। এইয়া দেখিছে হাঁহ মুৰ্গী খালে কিমান মানুহ দেখিছেনে আপোনালোকে? কিমান মানুহ চাব পাৰে। ইয়াতে বহুত মানুহ হয়। এইফালে মাছ, এইফালে মানুহৰ ছাগল আছে, হাঁহ ধুনীয়াকৈ চাব পৰা। আহিব লাষ্টত থাকিলে পাই যাব। 10 টকাত মুৰ্গী, 20 টকাত হাঁহ, 50 টকাত মুৰ্গী। চাৰিওফালে গৈ বহুত খালি দোকান 10 টকা দি আৰু মুৰ্গী লৈ যাওক। আমি ঘৰতে খেলিম এতিয়া। আমি এটা মুৰ্গী পাই দিলোঁ। আমি ডাঙৰ বিচাৰি আছোঁ এতিয়া। এইয়া দিছে আমাৰ লৈ মুৰ্গী। ধুনীয়াকৈ যাই খাম আৰু। এই আপোনালোকে মানুহ দেখিছেনে? বিচাৰ দোকান পূৰা খালী। আৰু ইফালে খেলাত কিমান মানুহ। এতিয়া আমি যাওঁ, ওলাওঁ এতিয়া। চ' আহিব আপোনালোকে লখৰাত। বহুত ধুনীয়া লাগিছে আহি। আপোনালোকে আহিব। এতিয়া আমি যাওঁ। ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। গুড নাইট।